আহি যাওক বন্ধুসকল মোৰ নতুন চেনেল লৈ এনেকুৱা এটা চেনেল য'ত জিটি বস্তু দেখুৱা যাব তে বলক আজি জিটি আৰম্ভ কৰো কি বস্তু দেখাম আপোনালোকে হয়তো গম পোৱা নাই আৰু ভাবিছে ইমান অন্ধকাৰত কি শুটিং চলি আছে তে আজি শুটিং চলাৰ কাৰণ এটাই আন্ধাৰত আমি কেনেকৈ লাইট জ্বলাব পাৰো আৰু লাইটটো আমি কেনেকৈ জ্বলাব পাৰো হেতুৱে দেখাম তে বলক এতিয়া আন্ধাৰ হৈ আছে আমি কেনেকৈ এতিয়া লাইটটো জ্বলাম আজি মোৰ ভিডিওটোত এইটোৱে দেখাম প্ৰথমতে আপুনি চাওক ইন্ডিকেটৰ লাইট এটা জ্বলি আছে ইন্ডিকেটৰ লাইটটো জ্বলাৰ সাইডতে হয়তো সুইচ থাকিব পাৰে আপুনি সুইচটো বিচাৰি লওক সুইচটো বিচাৰি পাইছে নেকি বিচাৰি পোৱা নাই কথা নাই মই এতিয়া এইখিনিতে পজ কৰি লওঁ ৰব মই ভিডিওটো পজ এই কাৰণে কৰিলো কাৰণ আপোনাৰ হাতত মোবাইল এটা নিশ্চয় থাকিব আৰু সেই মোবাইলত থাকিব ফ্ল্যাশ এই ফ্ল্যাশে চাওক কি ধুনীয়াকৈ কাম দিছে এই ফ্ল্যাশটোতে আমি দেখা পালো ইয়াতে সুইচ আছে কিন্তু কোনটো সুইচ কোনটো লাইটৰ হয় আমি হয়তো গম নাপাবও পাৰো তে কথা নাই তে প্ৰথমতে আপুনি এটা কাম কৰক যিকোনো এটা সুইচ আপুনি টিপি দিয়ক প্ৰথমটো টিপিলো এই চাওক নহয় এইটো কিবা পাংখাহে চলিলে তে এইটো সুইচ নহয় তে আমি নেক্সট সুইচটো লৈ যাও তে আমি নেক্সট সুইচটো টিপিম হয় এইটোৱে সুইচ যিটো সুইচে আপোনাৰ লাইটটো জ্বলাই দিলে দেখা পাইছে আপোনালোকে তে চাওক আজি আপোনালোকক মই দেখালো যে আমি সুইচ টিপি আমি লাইটটো কেনেকৈ জ্বলাব পাৰো আৰু বিশেষকৈ অন্ধকাৰত আমি কি টিপ ইউজ কৰি আমি লাইট এটা জ্বলাব পাৰো তে বন্ধুসকল আপোনালোকে মোৰ এই ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব যিমান পাৰে আপোনালোকে ভিডিওটো শেয়াৰ কৰিব ইয়াতকৈ ভাল একদম লেটেষ্ট একদম ধামাকা ভিডিও লৈ আহিম পুনৰবাৰ তে ভিডিও মোৰ কন্টিনিউ কৰি আপোনালোকে চাই থাকিব আৰু চেনেলটো যিমান পাৰে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ